কাৰ্যসূচী ভাগ সমাপন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ সকলোকে। আৰু যিসকল বাৰ্তা সমস্ত য'তে নাথাকক কিয় লাই ঘটা স্থাপন থলীলৈ সকলোকে সমবেত হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাব। তাৰপিছত আমি বিধায়ক ডাঙৰীয়াক এখন ফুলাম গামোচা সম্বৰ্ধনা জনালোঁ। তাৰপিছত আমাৰ জোনাই অঞ্চলৰ এগৰাকী শিক্ষাবিদ মুকংচলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী হৰকান্ত বেগুচাৰকো এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব। আমাৰ বেগুচাৰ তাৰপিছত আমাৰ মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰী নৰেশ কুমাৰ ডাঙৰীয়াকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু কৃষ্ণ আমি এটা মজিয়াৰ এটা অনুষ্ঠান আৰু মই প্ৰতিষ্ঠাপক যিসকল আছিলে জোনাইৰ মাজমজিয়াত সুন্দৰভাৱে ইমান ডাঙৰকৈ মাতি আৰু ইমান এটা অনুষ্ঠান যে ইমান বছৰ এখেতসকলে পৰিষ্কাৰকৈ যে ৰাখিলে তাৰ কাৰণে উদ্যোক্তাসকলক এনেকৈ মাতি ইমান আহল বহলকৈ ৰাখি আজি এনেকৈ পাতিব পৰা পৰ্যায়লৈ লৈ আহিলে তাৰ কাৰণে মই যিসকলে প্ৰতিষ্ঠা কৰিছিলে আৰু যিসকলে ইয়াত এনেকৈ এই দেশৰ ৰাখি থ'লে তেখেতসকলৰ কাৰণে মই আজি কৃতজ্ঞতা প্ৰকাশ কৰি তেখেতসকলৰ কাৰণে এটা হাত চাপৰি বজাই দিব লাগিব বুলি মই এটা অনুৰোধ জনাইছোঁ। তাৰমানে ইয়াত সোমালেই যেন আমাৰ সভ্যতাৰ এটা প্ৰতীক গৌৰৱেৰে যে আমি দেখাব পাৰোঁ এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব লাগিব তাৰে প্ৰতিজ্ঞা লৈ মই ভাবোঁ এই মাহটোত আমি সকলোৱে আমিতো লাগিমেই। তাৰ পাছতো যেন কাৰ্যসূচীটো শেষ হোৱাৰ পাছত উদযাপনটো শেষ হোৱাৰ পাছত যেন আমি অনুষ্ঠানটো যেন পাহৰি নাযাওঁ। চ' সেইকাৰণে এই অনুষ্ঠানটোত আৰু এনেকুৱা এটা আমিও কেতিয়াবা জোনাইলৈ আহিলে বন্ধু বান্ধৱ বাহিৰৰ পৰা আহিলে কোনোবা অফিচাৰ আহিলে বলক নামঘৰত সেৱা এটা লওঁ বুলি ক'ব পৰা এটা ভাল সঁচাকৈ এটা আৰু মানুহে ইয়াত অহাৰ পাছত যেন বাহিৰত যেন কৈ গ'ল এই জোনাইত গৈছিলোঁ ইমান সুন্দৰ একদম ভাল লগা এটা অনুষ্ঠান গঢ় দি থৈছে আমাৰ নিজৰ সভ্যতাৰ লগত এটা সম্পৰ্ক থকা অনুষ্ঠান বুলি মানুহো যেন কৈ গ'ল। এনেকৈ সেই পৰ্যায়লৈকে আমি সকলোৱে ঐক্যবদ্ধ হৈ আগুৱাই যাব লাগে। এই পবিত্ৰ দিনটোত মই তাকেই মই গুৰুজনাক প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। কৃষ্ণ ভাল এটা ড্ৰয়িং লৈ আমি লগত বহি পঢ়াব লাগিব লাগিছে এতিয়া MSCৰ পৰা আকৌ মই অলপ আৰু পইচা দিয়াই দিলোঁ। ভালকে লৈছে